শেষ শেষ ইয়াতে আছে যেতিয়া ফোন কৰিলে যে তোৰ দোকানৰ ফালে জুই লাগিছে, তেতিয়া জুই লগা বুলি কোৱাৰ লগে লগে আমি দৌৰি কৰি আহিলোঁ। দৌৰি কৰি অহাৰ লগে লগে চাওঁ যে জুই পূৰা জ্বলি আছে। যেতিয়া জুই জ্বলি আছে আহি দেখা পাওঁ যে অচি ছাৰ তাতে বহি আছে। অচি ছাৰক সুধিলোঁ যে ছাৰ কেনেকৈ ফায়াৰ ব্ৰিগেড খবৰ দিয়া হৈছিল নেকি? অচি ছাৰে ক'লে যে আহি আছে, আমাৰ ওচৰততো নাই, দূৰৰ পৰা আহি আছে, পাঠশালাৰ পৰা আহি আছে, খবৰ পৰা হৈছে, আহি আছে, আহি পাবই বুলি কৈছিলে। কিন্তু আহি পোৱাতে তথাপিও 1 ঘণ্টামান লাগিছে। কাৰণ আমাৰ ৰূপহী এলেকাত যেনে শালবাৰী চাব ডিভিজনৰ আণ্ডাৰত আমাৰ ওচৰত কোনো ফায়াৰ ব্ৰিগেড নাই। আহিব লগা যদি হয় পাঠশালাৰ পৰা আহিব লাগিব, নতুন মছলপুৰৰ পৰা আহিব লাগিব, নতুবা বৰপেটা ৰোডৰ পৰা আহিব লাগিব। কিন্তু আমাৰ ওচৰত বৰ্তমান ফায়াৰ ব্ৰিগেডৰ কিবাটো নাই। তো আমি আমাৰ এই ৰূপহী এৰিয়াত আমাৰ ফায়াৰ ব্ৰিগেডৰ কাৰণে ইমাৰ্জেঞ্চিৰ কাৰণে মাটি পৰ্যন্ত দিয়া হৈছিলে। আজি আমি 3 বছৰ ধৰি দাবী কৰি আছোঁ যে আমাৰ ওচৰত ফায়াৰ ব্ৰিগেড লাগে। প্ৰতি বছৰে প্ৰায় জুই লাগি আছে আমাৰ ৰূপহী বজাৰত, প্ৰতি বছৰে দোকান পৰি আছে, কিন্তু এতিয়ালৈকে আমাৰ দাবী চৰকাৰে তাৰমানে পূৰণ কৰি দিয়া নাই। তো আজি আপোনালোকৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনাওঁ যাতে অতি শীঘ্ৰে আমাৰ যিটো ৰূপহী ষ্টেচন যে আছে তাতে তাৰমানে ব্যৱস্থাটো কৰি দিয়ে। কাৰণ থকাৰ কাৰণেও ব্যৱস্থাটো আছে বুলি আমি দাবী কৰিছিলোঁ যে থকাৰ কাৰণে ব্যৱস্থা আমাৰ আছে, টেম্পৰাৰী হিচাপে থাকিব পাৰিব, পৰৱৰ্তীত আপোনালোকে বনাই কিনে থাকিব পাৰিব। তেনেকৈ কোৱাৰ পাছতো তাৰমানে এতিয়ালৈকে আমাৰ দাবী পূৰণ কৰা নাই। ইয়াতে মোটামুটি 4খন দোকানটো ভালকৈ তাৰমানে ভস্মীভূত হৈছে। এই 4খন দোকান যদি হিচাপ কৰিব লগা হয় মোটামুটি 4 পৰা 5 লাখ টকাৰ সম্পত্তি গৈছে। আৰু লগত ওচৰৰ যিখিনি দোকান আছে দোকানবিলাক তাৰমানে কি মালখিনি চাইড কৰাতে বা ওপৰত যিটো জুই লাগিছিলে সেই জুই মোটামুটি টিনপাতখিনি ভালেই পৰিছে। এনেকৈ হিচাপ কৰিব গ'লে মোটামুটি আৰু 1 লাখ টকা বাঢ়ি যাব, 6 লাখ মান টকাৰ তাৰমানে সা সম্পত্তি যোৱা গৈছে। জুইটো কিহৰ পৰা সংক্ৰমিত হয় বুলি ভাবোঁ এতিয়ালৈকে ক'ব পৰা নাই। যিখন দোকানত জুই লাগিছিলে সেইখন দোকানত তাৰমানে আহি কেনে সোধা হৈছিলে যে ধূপ চুপ লগোৱা হৈছিল নেকি, ধূপৰ পৰা লাগিব পাৰে সন্দেহ, কিন্তু সি কোনোদিন ধূপ নলগায় দোকানত, কাৰণ এইটো ভয়তে নলগায় যে কিবা এটা হ'ব পাৰে বা সি পাহৰি যাম, সেইটো ভয়তে নলগায়। কিন্তু কাৰেণ্টৰ পৰা যদি শ্বৰ্ট চাৰ্কিটৰ পৰা যদি হয়, শ্বৰ্ট চাৰ্কিটৰ পৰা হ'লেও তাৰমানে কাট আউটটো খুলি হোৱা বুলি তাৰমানে দোকানৰ কৰ্তৃপক্ষক জনাইছিলে, মই সোধাতে জনাইছিলে। কিন্তু তাৰ পৰা তাৰমানে সন্দেহটো অলপমান কিবা হ'ল আৰু কি, যে কিহৰ পৰা হ'ল এইটো আমিও ক'ব পৰা নাই, কোনো ক'ব পৰা নাই। আহি দেখা পালাক যে জ্বলি আছিল, তাৰমানে কি হৈছিলে আমিতো নাজানো। তুমি ফোন কৰিলাক আমাক, ফোন কৰাৰ পাছত আমি আহিলাক, আহি দেখা পালাক কি জ্বলি আছে এইটো। কিন্তু কিহৰ কাৰণে যে মানুহবিলাক সন্দেহ মানে কাৰেণ্ট জ্বলিছে বুলি কৈছে আৰু তেনেকুৱা কি হ'ল আমি নাজানো। এতিয়া ষ্টেচনৰ দোকান আছিল মোৰ, আৰু মোৰ ওচৰৰ ষ্টেচনত আছিল। এটা হ'ল DTV চেণ্টাৰ। কেইটামান দোকান জ্বলা গৈছে? তিনিটা জ্বলাইছে আৰু তিনিটা বেছিকৈ ক্ষতি কৰিছে। তাৰমানে তিনিটা এক্সাৰচাইজ হৈছে, কমচে কম 3-4 লাখ মান দিছে আৰু প্ৰপাৰ্টি দিছে। আপোনাৰ কিহৰ দোকান আছে? ষ্টেচনাৰী, মোৰ ষ্টেচনাৰী দোকান আছে। কমচে কম 10:30মান বজাত দিছিল, ৰাতি 10:30মান বজাত। এইবিলাক এই যে বাজাৰৰ ওচৰৰ মানুহবিলাক মানে দেখা পাই মানে ফোন কৰি দিলাক।